গুড মৰ্নিং গাইজ আৰু মানে এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ আৰু দেখিছে গাড়ীখন খালী কোনো নাই ইয়াৰ ড্ৰাইভাৰ চিটত। আৰু আজি মানে কি হ'ল, কৃষ্ণক মইনাই গাড়ী চলাবলৈ শিকাব আৰু ভাবিলোঁ ময়ো যাওঁ, ৰাতিপুৱাই ওলাই যাওঁ আৰু ৰাতিপুৱাই মানে গাঁৱত যিহেতু গাঁৱৰ পৰিৱেশ এটা দেখাম আপোনালোকক। আৰু এয়া কৃষ্ণ বহিলেই ড্ৰাইভাৰ চিটত আৰু বেছি দেৰি নকৰি কি ময়ো বহি লওঁ আৰু তাৰপিছত দেখাই থাকিম। চাই থকা সকলো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে ব'লা এতিয়া বহি লওঁ আগত। আৰু এতিয়া মানে ধুনীয়াকৈ গোটেইকেইটা বহি ল'লোঁ আৰু মই নাই কৃষ্ণক কৈ আছে গিয়ে কেনেকৈ লগাব লাগিব, কি কৰিব লাগিব, মানে সকলোখিনি তাক বুজাই আছে। আৰু আচলতে গাড়ীখন আনিলে কৃষ্ণহঁতৰ ঘৰলৈ আৰু সি চলাব নাজানে, তাৰ ভায়েকে জানে আৰু ভায়েক এতিয়া নাই, কামত গ'ল আৰু তাতো চলা লাগি আছে। সেইকাৰণে অকণমান আজি উলিয়াই আনিছোঁ। আৰু কৃষ্ণ গাড়ী চলোৱাৰ লগতে আজি মানে গাঁৱৰ এটা গাঁৱলীয়া মানে এটা পৰিৱেশ দেখাম আপোনালোকক। আৰু এয়া চাওক, আৰু এনেকৈ ৰাতিপুৱা ওলাই আহি পেলাই আপুনি যদি ফিচাৰীৰ মাজত এটা ৰাস্তা আছে দেখিছে নহয়, দীঘলীয়া পদূলি, আৰু সেই পদূলিটোৰ মাজেদি যদি আপুনি লাহে লাহে খোজকাঢ়ি গৈ আছে আৰু এই পৰিৱেশটোৰ মাজত আপুনি ভাবি লওকচোন, আপুনি ফিচাৰী দুইটাৰ মাজত মানে লাহে লাহে খোজকাঢ়ি গৈ থাকিলে ফিলিংছটো কেনেকুৱা হ'ব আপোনালোকে মনলৈ আনি চাওকচোন। সঁচাকৈ বহুত সুন্দৰ জেগা, গাঁৱলীয়া পৰিৱেশ এটা, বহুত ভাল পৰিৱেশ, শান্তিপূৰ্ণ পৰিৱেশ আৰু একদম বহুত ভাল লাগে চাই দেখা। এতিয়া মানে তিনিআলিটা পালোহি গাঁৱৰ, যিহেতু মাজে মাজে আৰু মইনাই গাড়ীখন ঘূৰাই দিছে, কৃষ্ণই গাড়ীখন ঘূৰাব নোৱাৰে, যিহেতু নতুন শিকাৰী অলপ ভয় কৰিলে, সেইকাৰণে মানে মইনাই গাড়ীখন ঘূৰাই দিব আৰু চিধা কৰি দিব গাড়ীখন ঘূৰাই। আৰু এয়া চাওক বাগানৰ দৃশ্য, ৰাতিপুৱা এনেকৈ সেউজীয়া বাগানখন দেখিলে এনেও মন চন ভালেই লাগে। আৰু এতিয়া এয়া গাড়ী ঘূৰাই হৈ গ'ল মইনা, আৰু আহিবলে ঠিক আছে। এতিয়া গাড়ীখন মানে একদম পোনাই দিব, তাৰপিছত আৰু কৃষ্ণৰ মনৰ ভাৱটো শুনি লওঁ আহকচোন। চলাই মানে কেনেকুৱা লাগিছে? চলাই ভাল লাগিছে। নহয় ড্ৰাইভাৰ দা, ই মানে পাৰিছেনে বাৰু? পাৰিছে ন? আৰু পাৰিব? ঠিক আছে। এতিয়া মানে আকৌ দেখিছে নহয় আপোনালোকে, মইনা নিজৰ জেগালৈ গৈছে, আকৌ ড্ৰাইভাৰ চিটত কৃষ্ণক বহাই দিছে। আৰু মইনো থাকি যাম নি, ময়ো দৰ্জাখন খুলি লাহেকৈ সোমাই লওঁ। এতিয়া দেখাই থাকিম আৰু ব'লা গৈ থাকোঁ। কেনেকুৱা লাগিলে চলাই, কেনেকুৱা লাগিলে? মজা লাগিলে। হা পাৰিলে ন? ঠিক আছে। এতিয়া ৰাতিপুৱাই ওলাই যায় যিহেতু, আৰু এতিয়া পাই গ'লোহি ঘৰ। আৰু এতিয়া মানে ইয়াৰ পৰা যাম আমি, এইখনে গাড়ীখন দেখিছে নহয়, আৰু এইখন থৈ পেলানি এতিয়া বাইক লৈ মইনা আৰু মই যাম, যিহেতু মইনা কামলৈ যাব, টাইম হৈ গ'লগৈ গাড়ী চলাই থাকোঁতে। আৰু এতিয়া মইনাই কামনো কি কৰে সেয়া দেখাম, মানে ব'লা আৰু এতিয়া। আৰু মইনাই মানে গাঁৱতে কাঠৰ ফাৰ্নিচাৰ এখন খুলিছে, আৰু ওচৰতে মানে চুনুমুনু দোকান আছে, চুনুমুনু দা দোকানো আছে, আৰু সকলোখিনি দেখাই থাকিম এতিয়া গৈ পেলানি। ডাইৰেক্ট পামগৈ চুনুমুনু দা দোকান, ব'লা। ফাইনেলি আহি পাই গ'লোহি মইনা আৰু মই মানে চুনুমুনু দা দোকান। আৰু ৰাতিপুৱাই আহিলোঁ, আৰু সি মানে ফাৰ্নিচাৰখন ৰাতিপুৱাই খোলে। আৰু ইয়াত দেখিছে নাই, ইটা বালি শিল লেৰত আদি সকলোখিনি পাব ইয়াত। আৰু চুনুমুনু দাদাই ভালদৰে দোকানে খোলা নাই, আৰু কাষতে লাগি আছে এয়া ফাৰ্নিচাৰখন। তাৰ আগতেই আৰু আপোনালোকক দোকানখনৰ সন্মুখৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টাহে কৰিছোঁ মাথো দেই। আৰু এইজোপা দেখিছে নাই, বেলুন ফুল। ব'লাচোন বেলুন ফুলটোনো কেনেকুৱা আৰু কিমান ধুনীয়া লাগে, ওচৰৰ পৰা আপোনালোকক এক পাক দেখাই দিওঁ ব'লা। আৰু এইকেইটা চাওক, কিবা ফল লাগি থকা নিচিনাহে লাগে, ওচৰলৈ গ'লে মানে ফল লাগি থকা নিচিনাহে লাগে, কিন্তু আঁতৰৰ পৰাহে আপোনালোকে দেখিবলৈ ধুনীয়া লাগে দেখিনা। ওচৰত পালেও ধুনীয়া, কিন্তু আঁতৰৰ পৰা বেছি ধুনীয়া লাগে। আৰু এনেকেই মানে 3-4টা একেলগে লাগে দেখিছে নাই, থোপা পাতি লাগে, আৰু বহুত ধুনীয়া লাগে দেখিবলৈ। এইজোপাই হৈছে বেলুন ফুল, চাই লওক এবাৰ। আৰু এইপিনে টিকলিও আহি গ'ল আমাৰ, টিকলি। আৰু টিকলিয়ে মানে নামাতে পটককৈ, আৰু ই মানে পূৰা খেলি থাকে তাই। আৰু চাওক কেনেকৈ মইনাহঁতৰ লগত আৰু আমাৰ লগত খেলি আছে, আৰু ককাকে যিহেতু লৈ আহিছে খেলিবই ন। আৰু এইপিনে আমাৰ ফুচিও আহি গ'ল। ফুচি এই ভাত খালি নাই? ভাত। আৰু এই মানে চুনুমুনু দাহঁতৰ ঘৰে কুকুৰ হয়, আমি গ'লে মানে আমাৰ লগত বহুত খেলি থাকে। এই কুকুৰজনী বহুত ভাল লাগে, আৰু কি আৰু ভাল লাগে আৰু একো নকৰে, নুভুকেও তাই। যা
আৰু মইনা মানে দোকানখন এইখনেই কাঠৰ আৰু ই মানে সকলোখিনি বস্তু বনাই থাকে আৰু এই দেখিছে নহয় কিমান ধুনীয়াকৈ ৰান্ধা কৰি আছে আৰু লগতে এইপিনে মধুদাও আছে মানে মধুদাই খিৰিকী কিবা ফ্ৰেম বনাবৰ কাৰণে এনেকৈ কৰতে কাটি আছে আৰু ইয়াৰ চাওক এনেদৰেই মানে ধুনীয়াকৈ বহি দুইজনে একদম সুন্দৰভাৱে কাম কৰি যায় আৰু এইবোৰ কাঠবোৰ চাওক কিমান ধুনীয়াকৈ মানে এইবোৰ ফিটিং কৰি থৈ দিছে আৰু এখন দৰ্জা বনাই থৈ দিছে চাওক আপোনালোকে কিমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু এইপিনে আছে আলনাও এনেকৈ বনাই থৈ দিয়া হৈছে আৰু বহুত বস্তু বনাই থৈছে এইবোৰ টুল আদি কৰি মানে পিয়া টুল মানে বহুত বস্তু আছে আৰু এইখন কৰতেই মধুদাই ৰেপি মানে ৰেপিয়ে কাটিছিলে আৰু যে কি নহওক আৰু এইপিনে আছে চাওক আপোনালোকে এইটো ৰান্দা কৰা মেচিন আৰু এই মেচিনটোৱে মানে মইনাই ৰান্দা কৰি আছিলে অথনি দেখিছিলেই আৰু বাকীবোৰ বস্তু চাওঁ আৰু কি আছে নেকি আৰু এইপিনে পিছপানে থৈ দিছে চাওক আলনা আৰু ডাইনিং মানে থ'বলৈ জেগা নাইকিয়া হৈ গৈছে সেইকাৰণে পিছফালেও থৈ দিছে আৰু এইবোৰ কাঠবোৰ জাপি কি ধুনীয়াকৈ থৈ দিছে দেখিছেই নহয় আপোনালোকে আৰু এইপিনে চাওক বিচনা এখনো বনাই থৈ দিছে ধুনীয়াকৈ আৰু মানে বহুত বস্তু আছে বনাই থৈছে থ'বলৈ জেগা নাই ভালেমান বাহিৰতো থৈ দিছে আৰু দেখিছে এয়া চাই লওক এবাৰ আৰু পিয়াকেইখন কিন্তু বহুত ধুনীয়া লাগিছে চাওক আপোনালোকৰ কিন্তু পচন্দ হৈছে নাই পিয়াকেইখন কমেণ্ট এটা কৰি জনাবচোন মোৰ কিন্তু বহুত ভাল লাগিছে পিয়াকেইখন আজিলৈ ইমানেই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ঠিক আছে আজিলৈ বাই বাই জয় আই অসম